হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আৰু আমাৰ সকলোৰে প্ৰিয় উৎসৱ, পোহৰৰ উৎসৱ দীপাৱলী আহি পালেহি। আৰু এতিয়া মই আহিলোঁ বজাৰলৈ। দীপাৱলীৰ কাৰণে কিছুমান লাগতিয়াল সামগ্ৰী কিনিবৰ কাৰণে আহিলোঁ। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু ইয়াত বহুত কেইখন দোকান আছে দীপাৱলীৰ বস্তু কিনিবৰ কাৰণে। আহিব পাৰে ইয়াত আপোনালোকেও। আজি মনটো বহুত বেছি ভাল লাগিছে, কাৰণ এইটো দিনৰ কাৰণে সকলোৱে অপেক্ষা কৰি থাকে আৰু ময়ো কৰি থাকোঁ। কিন্তু সৰুতে বহুত বেছি ভাল লাগিছিলে, কাৰণ দেউতাই আনি দিব, বোমা ফুটাম, এনেকৈ বহুত স্মৃতি আগৰ এতিয়া মনত পৰে। আৰু এতিয়া মই চাকি কিনিবৰ কাৰণে আহিলোঁ। এতিয়াও ভাল লাগে, কিন্তু সৰুকালৰ দিনবোৰ বহুতেই বেছি ভাল লাগিছিলে। আৰু এতিয়া বাৰু এই ডাঙৰ হ'লেও ইমান এটা ফূৰ্তি ফাৰ্তা নোহোৱা হৈ গ'ল, কাৰণ কিছুমান দায়িত্ব আহি পৰিলে। আৰু আপোনালোকে দেৱালীত কি জ্বলাই বেছি ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু যিমানেই লাইট নজ্বলাওঁ কিয়, মাটিৰ চাকি জ্বলালেই শান্তি পাওঁ। কিবা এটা মাটিৰ চাকি জ্বলালে কিবা এটা এটা বেলেগেই পোহৰ হৈ ওলায়। মাটিৰ চাকিৰ পোহৰৰ উজ্জ্বলতাই বেলেগ, কি ক'ব আৰু আপোনালোকেও লগাব। বহুতেই চাগে দামী দামী লাইট জ্বলায়, কিন্তু মাটিৰ চাকি জ্বলাবলৈ নাপাহৰিব দেই। আৰু মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। আৰু সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ। তেন্তে আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিবিলাকে প্ৰথম ভিডিঅ'টি মোৰ চাইছে তেওঁলোকে ফ'ল' কৰিব। বাই।